Hello friends, to स्वागतम जनाइছো এটা নিউ ভিডিঅ'লৈ তো আজি গৈ আছো এনে বাবাপেটা ফালে ফুৰিব তো আপোনালোকে ৰাইড এনে সৰু ৰাইডটো এইটো এনজয় কৰক তো এতিয়া এইটো আমাৰ শিৱ মন্দিৰ শিৱ পূজা আহি আছে শিৱ পূজাৰ অহাকালি এটা আপোনালোকে এইটোৰ লগতে এটা জইনিং ব্লগ পাব তো ভিডিঅ'টো শেষলৈ চাই থাকক আৰু লগ পাই আছো অলপমান পিছত হিৰকত এই দোকানত আছে আগত তো তাকে মানে চাই লওঁ তো যাই আছো তো ইয়াতে আছে কৰ্ণ হিৰক এণ্ড দীপ তো পুৰা যাম এতিয়া তো হিৰক কৰ্ণ দীপ ভাই আৰু লিংগনখন তাতে বহি আছে তো চাই থাকক তো পুৰা গৈ আছো ভিডিঅ'টো শেষ হ'লে আপোনালোকে চাই থাকক তো ইয়াতে অহাকালি পূজা আছে তো পুৰা মজা ফাংচনো আছে তো আপোনালোক আমি আহি পালোঁ কাঞ্জনী চক তো আপোনালোকে দেখিব পাৰিছে তো এইবোৰ জেগা আপোনালোকৰ চিনাকি তো আগত আপোনালোকক অচিনাকি জেগা দেখুৱাই আছোঁ তো চাই থাকক তো এইফালে যাব পাৰে আপোনালোকে নেক্সট এটা ব্লগত চাই দিয়ে অলপমান ভিডিঅ'টো কাট কৰি দিওঁ আমাৰ গাঁও তো ফাৰ্ম পালোঁ অলপমান ভিডিঅ'তে আমাৰ গাঁও পাম তো ইয়াতে অলপমান ৰৈ দিওঁ তো আপোনালোকে ভিডিঅ'টো চাই থাকক তো দিছ ইজ ফুক দা ব্লগ কাম নাই একো ছাবস্ক্ৰাইবাৰ নাই সেইকাৰণে ভিডিঅ' নুঠাই ভাল আৰু কিবা আপুনি কিবা ক'ব নাই বিশেষ ন তো ভিডিঅ'টো অলপমান কাট কৰি দিওঁ তো চাই থাকক তো এইখন কালি শিৱ পূজা তো এইখন ইয়াৰে এটা ব্লগ পাব হোলীৰ টাইমত তো কুৱেৰী বুলি কয় দেউলে কয় ভূতে তো দেখা পাম তো গৈ আছোঁ এতিয়া ইয়াতেও শিৱ পূজা হয় হ'ব অহাকালিও পূজা একদম এইটোৱে আমাৰ কামাৰগাঁৱৰ চক এইফালে আগলৈকে আছে আৰু ইয়াতে মাছ আছে তো কামাৰগাঁৱৰ এটা SBI বেংক আছে দেখিব পাৰিছে তো SBI বেংক পাৰ কৰি পেলাই অলপমান ভিডিঅ'টো কাট কৰি দিওঁ আৰু আপোনালোকক লগ পাই আছোঁ অলপমান পিছত তো আপোনালোকে এতিয়ালৈকে গম পোৱা নাই চাগে আমি গকুলহঁতৰ তাত গৈ আছোঁ গকুলক আপোনালোকে চিনি নাপায় বাট পাই যাব যোৱাৰ পিছত তো এতিয়া আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক তাৰপিছত গম পাব যে কিয় গৈ আছোঁ ক'ত গৈ আছোঁ
তো দিব্যাহঁতক ৰৈ আছোঁ, এইফালে আহি আছে। তো আমি আগত আহি ৰৈ আছোঁ এতিয়া। এইফালে কৰ্ণ আছে এণ্ড চাই থাকক ভিডিঅ'টো শেষ হ'লে ভাল লাগিব। এণ্ড আজি মোৰ মানে যিটো স্পীকাৰ মাইক থাকে সেইটো অনা নাই, তো সেইকাৰণে মানে অলপমান আপোনালোকে মানে চাউণ্ড কোৱালিটিত অলপ প্ৰব্লেম পাই আছে। তো সেইটো কাৰণে চৰি, বাট ভ্লগটো আজি ভাল হ'ব বুলি আৰু আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ। তো এইখন মোৰ বসন্তী আপোনালোকে দিব পাইছে, এইখনেৰে ৰাইড কৰি। তো ইয়াৰ 2 ইয়াৰ্ছ পাছত এখন ল'ম বুলি ভাবিছোঁ নিউ। তো আপোনালোকে ছাপোৰ্ট কৰি থাকিলে ভাল লাগিব। তো থাকক। তো ফ্ৰেণ্ডছ পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। তো এইফালৰ পৰিৱেশ চাওক আপোনালোকে, এণ্ড দিব্যাহঁত আহি আগত আপোনালোকে দেখিব পাইছে। তো এইটো আমাৰ হয় একেবাৰে এইটো ৰাস্তাতে আমাৰ চিধা গ'লে একেবাৰে আমি আগত পূৰা অফ ৰাইডিং ৰ'ড পাম। তো আপোনালোকে অফ ৰাইডটো চাই লওক, তেতিয়া মই মানে তেতিয়া কৰ্ণই ফোন ধৰিব। তো আপোনালোকে চাই থাকিব আৰু। তো এতিয়া পূৰা গৈ আছোঁ এণ্ড মিউজিক। ओ मेरे रांझे बता दे मेरी गड़बड़ी, कर ले मुखबरी ना कर जोरा जोरी। ऐसी प्रीत मेरी है निगोड़ी चुलबुली, करे जो झकझोरी क्यों ना। सूरज की किरणें आने दे मेरे मीत, अब चल जाने दे जो भी बीत। ओ जगह ताने पे ताने दे उनकी सुने ना। देखो सावन आए रे मन हंसाए मितवा, और सारी उम्र ना गवा दे मितवा क्यों। एकदम অফ ৰাইড হ'ব আগত ব্ৰিজো আছে। তো পূৰা অফ ৰাইড। তো এতিয়া কৰ্ণক ফোনটো দিম, তো আপোনালোকে ভিডিঅ'টো চাই থাকক। देखो सावन आए रे मन हंसाए मितवा, और सारी उम्र ना गवा दे मितवा क्यों। सोचे बादल भरे हैं जबकि वो तो रुके हैं, क्योंकि बारिश तो आनी है ना। मेरे रांझना बता देना, बता देना। এইফালেৰে আমাৰ পৰিৱেশ ভালেই, আৰু এইফালে ডাম্পাৰে কাম কৰি আছে। আপোনালোকক দেখুৱাই দিব কৰ্ণই, দেখাই দি এইফালে এনেকুৱা পৰিৱেশ মজা একদম। सारी उम्र ना गवा दे मितवा क्यों। सोचे बादल भरे हैं जबकि वो तो रुके हैं, क्योंकि बारिश तो आनी है ना। मेरे रांझना बता देना, बता देना। दुनिया में मेरे साथ तेरा होना मुझे राहत क्यों दे जाता है। দিব্যাহঁত আগত গ'ল, তো আমি ইয়াতে ৰৈ ল'লোঁ। তো এতিয়া যাম আৰু ইয়াতে আমাৰ যিটো মানে এইটো ব্ৰিজখন পাৰ কৰাতে মানে এই যিটো মানে পাছ লয়। তো আপোনালোকে ভিডিঅ'টো চাই থাকক শেষ হ'লে। তো কৰ্ণই ভিডিঅ' কৰি থাকিব, তো চাই থাকক।
লিভাই পূৰা চলাই আছে ডিস্কভাৰ তো স্কুল ষ্টুডেণ্ট আহিছে তো আপোনালোকে দেখিব পাৰিছে তো পুৰা মজা পৰিৱেশৰ লগতে গৈ আছোঁ আমিও अब हम जाएंगे लेफ्ट साइड ইয়াৰ ৰাস্তাবোৰ পুৰা টেৰেং বেৰেং ইফালে সিফালে পুৰা গৈছে আৰু বহুত গাঁও আছে ইয়াত তো পৰিৱেশ ভালেই গাঁৱৰ পৰিৱেশটো আপোনালোকে গমেই পায় কেনেকুৱা তো ভাল লাগি আছে আহি তো এইখন এখন স্কুল হয় তো ইফালে সেউজীয়া পৰিৱেশ এইফালে গছ গছনি পুৰা মজা মাজেৰে আমি গৈ আছোঁ ব্লকৰ ৰাস্তাৰে তো क्या चाहिए इस जिंदगी में इतना अच्छा नज़ारा देखने को मिल रहा है तो ইয়াতে মন্দিৰ আছে এটা ইয়াতে পূজা অহাকালিৰ পৰা তো আগত মই ব্লগিং ষ্টাৰ্ট নকৰোঁতে বহুত ঘূৰিছোঁ এইফালে এণ্ড ইয়াৰ মাজতেও আমাৰ বুঢ়ীয়াই পূজাৰ আগত আহিছিলোঁ বাট ব্লগ হোৱা নাছিল আমাৰ মানে গোবৰ্ধনলৈকে গৈছিলোঁ তো এনেকেই আৰু গৈ আছোঁ আজি অলপ ৰাস্তাকেইটা ভালে পাইছোঁ বাট আগত পুৰা বেয়া আছিল এইটো ৰাস্তাৰ কাম হ'ব আৰু বেছি দিন নাই এইফালে বেছি মানুহ নাহে তো সেইকাৰণে আৰু ৰাস্তাৰ কাম জল্দি জল্দি নহয় তো ইলেকশ্যনৰ টাইমটো হ'ব তো এইবোৰ হ'বই গৈ আছোঁ তো চাই যাম তো আগত ৰাস্তা বেয়া আছে দেখা পাল আপোনালোকে গাড়ীখন পাৰ কৰাৰ টাইমত তো এনেকৈ কেতিয়াও পাৰ নকৰাব আমি কৰাম বাট আপোনালোকে নকৰাব তো পুৰা ৰিক্স আছে আগত বা আছিল এণ্ড পিলপিলি আছিল মানুহো আছিল চাইকেল আছিল তো ৰিক্স আছে তো আপোনালোকে কেতিয়াও এনেকুৱা নকৰিব বাট আমি কৰিম এইফালে তো ফ্ৰেণ্ডছ আহি পালোঁ এতিয়া বেছি দূৰ নাই আৰু গকুলহঁতৰ ঘৰ তো এইটোৱে গকুলহঁতৰ ঘৰ বাট আজি ঘূৰা নহ'ব বতৰ বেয়া তো কি হয় চাওঁ তো ফ্ৰেণ্ডছ আমি আহি পালোঁ এইফালে ঘৰ হৈছে তো আহি পালোঁ তো আপোনালোকক কি কৰোঁ কি মানে ইয়াৰ দুটামান জেগা দেখাম তো আপোনালোকে ভিডিঅ'টো সকলোৱে চাই থাকক এণ্ড দেখাই আছোঁ তো আহি পাই বহিলোঁ ইয়াতে এইফালে আছে কৰ্ণ দেৱ আৰু এতিয়া আমাৰ হৰ্ষ আহিছে হৰ্ষ আৰু হীৰক আছে তো ইয়াতে বহিলোঁ আমাৰ এইবাৰ চাহ তাহ খাব লাগিব তো আপোনালোকে ভিডিঅ'টো সকলোৱে চাই থাকক পেকেট চিষ্টেম দিছে নিমকি এণ্ড ভুজিয়া আৰু দিছ ইজ গকুল তো ফ্ৰেণ্ডছ এতিয়া আমি যাব ওলালোঁ বাট গকুলত থাকিব গৈ আছে বাট আমি নাথাকোঁ তো অহাকালি তো আহিব যে আপোনালোকে জানে এইটো সেইটোৱে ভিডিঅ'টো ঘৰ যায় ভিডিঅ'টো সকলোৱে চাই থাকক তো ফ্ৰেণ্ডছ ঘৰ আহি পাইছোঁ বাট মানে অলপ আগত পালোঁ বাট আমাৰ শিৱ পূজাৰ বক্তৃতা আছে আপোনালোকে শুনা পাইছে বাট আজি কি হ'ল যে গকুলহঁতৰ ঘৰত গ'লোঁ বাট আমাৰ ঘূৰা নহ'ল কাৰণ অহা টাইমত পূৰা মানে পানী আমাৰ মানে গকুলহঁতৰ ঘৰৰ পৰা 4 কিলোমিটাৰমান অহাৰ পিছত তো পূৰা বেয়াকৈ পানী দিল তো সেইকাৰণে আমাৰ মানে দেখুওৱা নহ'ল আপোনালোকক তো নেক্সট টাইম গ'লে শ্বৰ্ট ভিডিঅ' টাইপত হ'লে আপোনালোকক দেখুৱামটো চাব ভিডিঅ'টো চাই ভাল লাগিল যদি প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিয়ক মানে লাইক কৰি দিয়ক ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো আৰু
অলপ যদি আপোনাৰ বেছিকৈ ভাল লাগিল তো আপোনালোকৰ ফ্ৰেণ্ডবিলাকলৈ শ্বেয়াৰ কৰি দিয়ক। তো এতিয়া আছোঁ আমাৰ গাঁৱৰে এইখন ডিভটৰ দোকান আৰু এইফালে আছে জুলি এণ্ড এইফালে আছে বিলবিলিবোৰ। তো বিলবিলিবোৰ নহয় এখনেই আছে বাট থেংকছ ফৰ ৱাচিং। তো সকলোৰে ভিডিঅ'টো চাই ভাল লাগিল যদি এটা লাইকটো কৰি দিবই আৰু প্লিজ মোক ছাপোৰ্ট কৰক আৰু আপোনালোকে আগুৱাই লৈ যাওক। পূৰা জুলিয়ে হাঁহি আছে আপোনালোকে দেখিব পাইছে। তো বাই বাই গাইছ।